নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি উইথ জিচুলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম আছাম পুলিচ এক্সামৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ, MCQ কুৱেশ্যন এনচাৰ। ব'লক আমি এটা কুৱেশ্যন এনচাৰ ফালে আগবাঢ়োঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত অপশ্যন আছে ক চুকাফা, খ ৰুদ্ৰসিংহ, গ গদাধৰ সিংহ, ঘ শিৱসিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চুকাফা। চুকাফা আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। 2 নম্বৰ কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? ইয়াত অপশ্যন আছে ক 1671 চন, খ 1682 চন, গ 1526 চন আৰু ঘ 1826 চন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1671 চন। 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। 3 নম্বৰ কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াত অপশ্যন আছে 1820 চন, 1826 চন, 1858 চন আৰু 1854 চন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1826 চন। 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। 4 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? অপশ্যন ক চাবুৱা, খ যোৰহাট, গ শিৱসাগৰ, ঘ ডিগবৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক চাবুৱা। কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াত অপশ্যনকেইটা হৈছিল ক বিশ্বসিংহ, খ নৰনাৰায়ণ, গ চিলাৰায়, ঘ পৰীক্ষিত নাৰায়ণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ নৰনাৰায়ণ। নৰনাৰায়ণ হৈছিল কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা। 6 নম্বৰ কুৱেশ্যনটো হৈছে আহোমৰ শেষ ৰজাজন কোন আছিল? ইয়াত অপশ্যন আছে ক চন্দ্ৰকান্ত সিংহ, খ যোগেশ্বৰ সিংহ, গ পুৰনন্দ সিংহ, ঘ কমলেশ্বৰ সিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ পুৰনন্দ সিংহ। আমি আজি এই 6টা কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি মোৰ চেনেলটো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব।